Friends, good morning সকলোকে বহুত দিনৰ মূৰত মই ভিডিও আৰম্ভ কৰিছো একচুয়ালি ভিউজ অহা নাছিলে মোৰ একদম হেতু কাৰণে মনটো অলমান ভাল লগা নাছিলে তাকে কিন্তু মিস কৰি আছিল মই ব্লগ নকৰা কাৰণে আজিৰ পৰা আকৌ কন্টিনিউ কৰিছো মোৰ হাজবেণ্ডে মোৰ কাৰণে দুটা প্লান্ট আনিছিলে তাৰে এটা ৰিটাৰ্ণ কৰিব আহিছো আৰু এটো আমাৰ ঘৰৰ ওচৰৰে নাৰ্সাৰী তাৰে এটা আপোনালোকক ক্লিপ দিছো দেখা চাবলৈ আজি দিনটো মোৰ খুবে বিজি নিজৰ কাৰণে এখন ব্লাউজ ষ্টিচ কৰিছো আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ কেক দুটা আছে অৰ্ডাৰ হেতু আজি মই কমপ্লিট কৰিব লাগিব তাৰে ভিডিও আপোনালোকক দিছো এইখনে ব্লাউজখন মোৰ কাৰণে হেৰি কৰিছো ষ্টিচ কৰিছো প্লান দুখন একচুয়ালি মোৰ হাজবেণ্ডে মোৰ বাৰ্থডে কাৰণে আনিছিলে এজোপা ভালে লাগিছে চাই এজোপা ভাল লগা নাই কাৰণে ৰিটাৰ্ণ কৰি দিলো এতিয়া এইটো মই প্ৰিন্সেছ কাট ব্লাউজ চিলাইছো নিজৰ কাৰণে फ्रेंड्स मो ब्लाउज कोन कंप्लीट हल एतो मो काने सिलाइसु बैक साइडत मो ओवल शेप दिसु आरो फ्रंट साइडत मो भि शेप दिसु आरो एतो प्रिंसेस काट आखा कर आपनके साइ ভাল পাব মো ব্লাউজটো আৰু কেনেকা হৈছে জনাব এই দুটা কেক মোৰ বেষ্ট ফ্ৰেণ্ডৰ কাৰণে বনাই দিছো আজি দিনটোত অলমোস্ট মোৰ কাম কমপ্লিট কৰিলো केक दुटा पैक करा हल এতিয়া মোৰ বেষ্ট ফ্ৰেণ্ড আহিব লৈ যাব কেকটো বিজি দিন আছিল কিন্তু মনটো ভাল লাগিল মোৰ প্লানটো আনিলো কেক দুটাও কমপ্লিট কৰিলো আৰু ব্লাউজখনো কমপ্লিট কৰিলো আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব